গময় মৃত্যু মহা অমৃতং গময় ওম শান্তি শান্তি শান্তি। পৰম শ্ৰদ্ধাভাজন এই অঞ্চলৰ বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হোৱা জ্যেষ্ঠজনলৈ আমি বিদ্যালয়ৰ তৰফৰ পৰা প্ৰথমে আদৰ সম্ভাষণ জনাইছোঁ। আই মাতৃসকলক আমি শ্ৰদ্ধাৰে সুৰ দিছোঁ। আমাৰ বিদ্যালয়ৰ কাৰণে অত্যন্ত এটি শোকৰ দিন। সিদিনাখনলৈকে আমাৰ মাজতে আছিলে, অৰ্থাৎ আমাক অকলশৰে কৈ তেওঁৰ আত্মা পুণ্যাত্মা স্বৰ্গগামী হ'ল। এজন ভাল উদীয়মান যুৱক আছিলে, সকলোৰে লগত এটা সুসম্পৰ্ক তেখেতে বৰ্তাই ৰাখিছিলে। তেখেতেই নহয়, তেখেতৰ পিতৃও পুণ্যাত্মা স্বৰ্গীয় বুধেশ্বৰ বৰাদেৱী বিদ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে। এতিয়া আমি বিদ্যালয়ে যথেষ্ট দুখ অনুভৱ কৰিছোঁ। আমি বিদ্যালয়ৰ ফালৰ পৰা তেখেতৰ মৃতদেহৰ ওপৰত বগা বস্ত্ৰৰে শ্ৰদ্ধা নিবেদিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত দিলীপ গগৈ আৰু বিদ্যালয়ৰ উপাধ্যক্ষ ৰোহিত বৰুৱাই দুইজনেৰে দুইটা মূৰে ধৰি বগা বস্ত্ৰখনে তেখেতক ঢাকি দিব। এনেধৰণে ঢাকি দিব। মোকলাই দিলে ভাল আৰু বগা বস্ত্ৰ হিচাপে মোকলাই দিব। তেওঁৰ মৃতদেহটো আমাৰ বগা বস্ত্ৰখনে ঢাকি দিব আৰু সকলো উপস্থিত ৰাইজে হৰ্ষণি দিব যে জয় ৰাম লাল, জয় হৰি লাল। আমি পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতক এখন আমাৰ অসমীয়া সভ্যতা সংস্কৃতিৰ শ্ৰদ্ধাভাৱক গামোচাৰে এয়া মৃতকৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। আৰু লগে লগে আমি পুষ্পাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিম। গতিকে মই বিদ্যালয়ত উপস্থিত থকা আমাৰ শিক্ষকসকলক এফালৰ পৰা পুষ্পাঞ্জলি কৰিবৰ কাৰণে মই অনুৰোধ জনাম। ইতিমধ্যে সন্মানীয় অধ্যক্ষ ডাঙৰীয়াই পুষ্পাঞ্জলি কৰিছে। উপাধ্যক্ষ ৰোহিত কুমাৰ বৰুৱাই এয়া পুষ্পাঞ্জলি কৰিব মৃতদেহৰ আত্মাৰ সদ্গতি কামনা কৰি। তেখেতৰ পাছতে বিদ্যালয়ৰ অন্যতম জ্যেষ্ঠ শিক্ষক ইউছুফ ইয়াছিন হুছেইন দেৱে পুষ্পাঞ্জলি কৰিব। তেখেতক আমি আহ্বান জনাম। তেখেতৰ পাছতে আমাৰ নিকুঞ্জ মণ্ডল ছাৰ আছে। আমাৰ নিকুঞ্জ মণ্ডল ছাৰ আছে আমাৰ মাজত। গতিকে ছাৰো এজন জ্যেষ্ঠ শিক্ষক এই বিদ্যালয়ৰ। গতিকে ছাৰে এয়া পুষ্পাঞ্জলি অৰ্পণ কৰিছে আত্মাৰ সদ্গতি কামনা কৰি। আমি পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ পিছতে আমাৰ জোনটি শইকীয়া খাউন জ্যেষ্ঠতা অনুসৰি বাইদেৱে পুষ্পাঞ্জলি কৰিব। জোনটি খাউন বাইদেউক আমি আহ্বান জনাইছোঁ পুষ্পাঞ্জলি কৰিবৰ কাৰণে। তেখেতৰ পাছতে আমাৰ সৰস্বতী বিশ্বাস বাইদেউ, আমাৰ স্থানীয় এই বিদ্যালয়ৰ আমাৰ কৰ্মচাৰী বাইদেৱে পুষ্পাঞ্জলি কৰিব। বাইদেউৰ পাছতে আমি আমাৰ দেৱানন্দ মহন্ত আমাৰ মাজত আছে। দেৱানন্দ মহন্ত ছাৰে এয়া পুষ্পাঞ্জলি কৰিব। তেখেতো এই স্থানীয় এজন ব্যক্তি, এই বিদ্যালয়ত বেছি দিন হোৱা নাই তেখেতে নিযুক্তি পোৱা। গতিকে আপোনালোকৰ মাজৰে এজন উদীয়মান তেখেত যুৱক। এই আমাৰ বুলু ৰাজখোৱাই এয়া পুষ্পাঞ্জলি কৰিছে, আমাৰ বিদ্যালয়ৰ শিক্ষকতী। আমাৰ ৰবীন বৰাই পুষ্পাঞ্জলি কৰিছে। আমাৰ দীপাংকৰ ৰয় এয়া পুষ্পাঞ্জলি কৰিবৰ কাৰণে ওলাইছে। দীপাংকৰ লগতে হিমাংকৰ ভূঞা দেৱীও এয়া পুষ্পাঞ্জলি কৰিব বিদ্যালয়ৰ। আৰু আমি নিজেও আগবাঢ়িছোঁ মৃতদেহৰ সদ্গতি কামনা কৰি। তাৰ পাছৰ কাৰ্যসূচী আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। তাৰপিছতে আমি আভাগী ঘোষাৰে
মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিবৰ কাৰণে মই মাইক্ৰফোন বিদ্যালয়ৰ শিক্ষক হিমাংকৰ ভূঞানীকক অৰ্পণ কৰিছোঁ। এয়া আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক, ইতিমধ্যে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত শ্ৰদ্ধাৰ বলোৰাম বৰুৱাদেৱে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছে।